হাই গাইজ, মই জোনালীয়ে মোৰ এটা আকৌ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন মই আজি গধূলি কি বনাম তাকে আপোনালোকক অকণমান দেখাবলৈ। আজি মই অকণমান পায়স বনাবলৈ লৈছোঁ। কেনেকৈনো বনাইছোঁ তাকে ভাবিলোঁ আপোনালোকৰ আগত অকণমান শ্বেয়াৰ কৰোঁ। কম গাখীৰ আৰু কম চেনিতে কেনেকৈ বনাইছোঁ চাওক। আৰু অকণমান চানা দালি বনালোঁ, লগতে অলপমান চিকেন ফ্ৰাই বনালোঁ। প্ৰথমতে একাপ জহা চাউল, গাখীৰ আৰু অলপমান পানী লগতে চেনি দি কুকাৰত চিটি এটা মাৰি ল'লোঁ। এনেকৈ কাজু কেইটামান দি দিলোঁ, দুখিলা তেজপাত দি দিলোঁ। এনেকৈ 10 মিনিটমান লৰাই থাকিলোঁ। এয়া চাওক, খুব কম গাখীৰ আৰু কম চেনিতে বনাইছোঁ। এনেকৈ উতল আহিবলৈ দিলোঁ 10 মিনিটমান। উতল আহিলত মোৰ পায়স বনোৱা হৈ গ'ল। এয়া চাওক, ওপৰতে কেইটামান চেৱৈ পেলাই দিছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল। খুব কম গাখীৰ আৰু খুব কম সময়তে মই বনাইছোঁ। এতিয়া মই বনাবলৈ লৈছোঁ চানা দালি। চানা দালিখিনি প্ৰথমতে মই কুকাৰত 2টা চিটি মাৰি এনেকৈ বইল কৰি ল'লোঁ। দালিখিনি তেল মাৰিবৰ কাৰণে এটা মই মিডিয়াম চাইজৰ পিঁয়াজ কাটি ৰাখিছিলোঁ আৰু অলপমান হালধি দিলোঁ, অকণমান নিমখ আৰু অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। লগতে বিলাহী এটাও এড কৰি দিছোঁ। চানা দালিখিনি দি দিলোঁ। 5 মিনিট মই এনেকৈ লৰাই থাকি পানী ঢালি উতল আহিবলৈ দিলোঁ। চব হৈ গ'ল মোৰ চানা দালি। এতিয়া বনাবলৈ লৈছোঁ মই চিকেন ফ্ৰাই। চিকেন ফ্ৰাইখিনিৰ কাৰণে মই 1 কাপ কৰ্ণফ্ল'ৰ পাউডাৰ, 1 চামুচ ফুড কালাৰ পাউডাৰ আৰু 2টা তাতে কণী এড কৰিলোঁ। অলপমান মাংস দেখিছেনে আপোনালোকে। মই ফুড কালাৰখিনি আৰু কৰ্ণফ্ল'ৰ পাউডাৰখিনি আগতীয়াকৈ দিলোঁ। এনেকৈ মই মেৰিনেট কৰি 10 মিনিটমান মই মেৰিনেট কৰি ৰাখিছিলোঁ। এয়া চাওক, তেল গৰম হ'ল। এনেকৈ মই চিকেনখিনি ফ্ৰাই কৰিছোঁ। দেখিছানে? মোৰ চিকেনখিনি ফ্ৰাই কৰাও অলৰেডি হৈ গ'ল। লগতে মই পুৰি বনাবলৈ ল'লোঁ কেইখনমান। আটাখিনি মই আগতীয়াকৈ মঠি থোৱা আছিল, আধা ঘণ্টামান মই মঠি ৰাখি থোৱা আছিল। এয়া চাওক, পুৰিখন কেনেকৈ ফুলিছে। ভাবিলোঁ আপোনালোককো গোটেইখিনি অকণমান দেখাওঁ বুলি। দেখিছেনে বাৰু পুৰিখন কেনেকৈ ফুলি গৈছে। আজি কিন্তু এটাকৈ মই বহুতকেইটা আইটেম বনালোঁ। আপোনালোককো ভাবিলোঁ অলপ দেখাওঁ বুলি। এয়া চাওক, ছিঙি ল ইটো নহ'লে চা আকৌ সৰু খোৱা দেই।